যোৱাকালি প্ৰখ্যাত অভিনেতা ইৰফান খানৰ মৃত্যুৰ শোকৰ ছাঁ মাৰ নাযাওঁতেই আজি 30 এপ্ৰিল 2020 তাৰিখে বলিউডৰ আন এগৰাকী উজ্জ্বল তাৰকা ঋষি কাপুৰৰ মৃত্যু হয়। ঋষি কাপুৰৰ অকাল মৃত্যু সহজে মানি ল'ব পৰা নাই তেওঁৰ শুভাকাংক্ষী আৰু অনুগামীসকলে। লগতে সমগ্ৰ বলিউডৰ তাৰকাসকলৰ মাজতো এক শোকৰ ছাঁ পেলাইছে ঋষি কাপুৰৰ মৃত্যুৰ বাতৰিয়ে। এই ভিডিঅ'টিৰ জৰিয়তে ঋষি কাপুৰৰ বৰ্ণিল জীৱন যাত্ৰা আৰু তেওঁৰ সফলতাসমূহৰ বিষয়ে কিছু কথা জানো আহক। 1952 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে মুম্বাইৰ বিখ্যাত কাপুৰ পৰিয়ালত অভিনেতা ঋষি কাপুৰৰ জন্ম হয়। তেওঁ আছিল প্ৰখ্যাত অভিনেতা আৰু পৰিচালক ৰাজ কাপুৰৰ দ্বিতীয় সন্তান আৰু অভিনেতা পৃথ্বীৰাজ কাপুৰৰ নাতি। 1980 চনত ঋষি কাপুৰে সেই সময়ৰ প্ৰখ্যাত অভিনেত্ৰী নীতু সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বৰ্তমানৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ ঋষি কাপুৰৰ পুত্ৰ। অভিনেতা ঋষি কাপুৰে বলিউডত আত্মপ্ৰকাশ কৰে 1970 চনত পিতৃ ৰাজ কাপুৰৰ মেৰা নাম জোকাৰ ছবিৰ জৰিয়তে। এই ছবিখনত তেওঁ পিতৃৰ সৰুকালৰ চৰিত্ৰত অভিনয় কৰে। প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰে 1973 চনত ববি চলচ্চিত্ৰখনৰ জৰিয়তে। 2012 চনৰ এটা ইণ্টাৰভিউত তেওঁ প্ৰকাশ কৰে যে তেওঁৰ পিতৃয়ে এই ছবিখনৰ বাবে এটা টিন এজ লাভ ষ্টৰী প্ৰস্তুত কৰিছিল আৰু ইয়াৰ বাবে প্ৰথমে ৰাজেশ খান্নাক অভিনেতা হিচাপে চুক্তিবদ্ধ কৰিব বিচাৰিছিল। কিন্তু সেই সময়ত অৰ্থৰ নাটনিৰ বাবে তেওঁ সেই সপোন বাদ দি ঋষি কাপুৰক এই চলচ্চিত্ৰখনৰ বাবে অভিনেতা হিচাপে নিৰ্বাচন কৰে। আৰু এই ববি চিনেমাখনেই আছিল বক্স অফিচৰ এখন অন্যতম সফল ছবি। 1973 চনৰ পৰা 2020 চনলৈ প্ৰায় 92খন ছবিত তেওঁ অভিনয় কৰে। 1973 চনৰ পৰা 2000 চনলৈ প্ৰায় 51খন ছবিত ছ'ল' হিৰো হিচাপে আৰু 2000 চনৰ পৰা 2020 চনলৈ প্ৰায় 41খন ছবিত মাল্টি হিৰো হিচাপে কাম কৰে। তেওঁৰ ব্যৱসায়িকভাৱে সফল ছবিসমূহ হৈছে ববি, কৰ্জ, দো দুনি চাৰ, খেল খেল মে, সামটাইমছ, ডেড ডে, কাপুৰ এণ্ড ছন্স, অমৰ আকবৰ এণ্ড এন্থনী, লেলা মজনু, সাগৰ, ये वादा रहा, प्रेम रोग, डेस्टिनी एंड फेट, नागिना, हम किसी से कम नहीं, चांदनी, लाफ नाउएडेज, दीवाना, मेरा नाम जोकर, अग्निपथ, नमस्ते लंदन, दामिनी, खोज, जमाने को दिखाना है ইত্যাদি। এইদৰে তেওঁ বিভিন্ন ছবিত সফলতাৰে অভিনয় কৰি বিভিন্ন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়। তেওঁ 1970 চনত মেৰা নাম জোকাৰ ছবিখনৰ বাবে বেংগল ফিল্ম জাৰ্নেলিষ্ট এছ'চিয়েশ্যন এৱাৰ্ড আৰু নেশ্যনেল ফিল্ম এৱাৰ্ড লাভ কৰে। 1974 চনত তেওঁ ববি চলচ্চিত্ৰখনৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড ফৰ বেষ্ট এক্টৰ লাভ কৰে। 2008 চনত তেওঁ ফিল্মফেয়াৰ লাইফটাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰে। 2009 চনত তেওঁ ৰুছিয়ান গভৰ্ণমেণ্টৰ পৰা চলচ্চিত্ৰ জগতত আগবঢ়োৱা অৱদানৰ বাবে সন্মানিত হয়। 2010 চনত তেওঁ লাভ আজকাল ছবিখনৰ বাবে অপ্সৰা ফিল্ম এণ্ড টেলিভিছন প্ৰডিউচাৰ গিল্ড এৱাৰ্ড ফৰ বেষ্ট এক্টৰ ইন এ ছাপৰ্টিং ৰোল সন্মান লাভ কৰে।
2011 চনত জি চিনে এৱাৰ্ডছৰ পৰা বেষ্ট লাইফ টাইম জৰি এলং উইথ নিতু সিং সন্মান লাভ কৰে। 2011 চনতে তেওঁ দো দুনি চাৰ ছবিখনৰ বাবে ফিল্মফেয়াৰ ক্ৰিটিক্স এৱাৰ্ড ফৰ বেষ্ট এক্টৰ লাভ কৰে। 2013 চনত অগ্নিপথ ছবিখনৰ বাবে দ্য টাইমছ অফ ইণ্ডিয়া ফিল্ম এৱাৰ্ডছৰ পৰা বেষ্ট এক্টৰ ইন এ নিগেটিভ ৰোল সন্মান লাভ কৰে। 2016 চনত স্ক্ৰীণ লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড লাভ কৰে। 2017 চনত কাপুৰ এণ্ড ছন্স চলচ্চিত্ৰখনৰ বাবে স্ক্ৰীণ এৱাৰ্ড ফৰ বেষ্ট ছাপৰ্টিং এক্টৰ বঁটা লাভ কৰে। 2017 চনতেই কাপুৰ এণ্ড ছন্স ছবিৰ বাবে জি চিনে এৱাৰ্ডছ ফৰ বেষ্ট এক্টৰ ইন এ ছাপৰ্টিং ৰোল আৰু বেষ্ট এক্টৰ ইন এ কমিক ৰোল খিতাপো লাভ কৰে। 70-80 দশকৰ জনপ্ৰিয় এইগৰাকী অভিনেতাই 2018 চনত দুৰাৰোগ্য বোন মেৰু কেঞ্চাৰ ৰোগত আক্ৰান্ত হয় আৰু চিকিৎসাৰ বাবে নিউয়ৰ্কলৈ যায় আৰু চিকিৎসা সম্পন্ন কৰি মৃত্যুক জিনি 2019 চনৰ 26 ছেপ্টেম্বৰত উভতি আহে। কিন্তু যোৱাকালি অৰ্থাৎ 29 এপ্ৰিল 2020ত শ্বাস-প্ৰশ্বাসজনিত ৰোগত পুনৰ মুম্বাইৰ ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিটেলত এডমিট হয় আৰু আজি অৰ্থাৎ 30 এপ্ৰিল 2020 তাৰিখে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা মেলা নিমাগে। অভিনেতা ঋষি কাপুৰৰ মৃত্যু বলিউডৰ বাবে এক বিস্তৰ ক্ষতি। তেওঁৰ মৃত্যুত আজি সমগ্ৰ ভাৰতবাসী শোকস্তব্ধ হৈ পৰিছে। এই মৃত্যু যেন সহজে মানি ল'ব পৰা নাই তেওঁৰ শুভাকাংক্ষী আৰু অনুগামীসকলে। কিন্তু মৃত্যু যে চিৰন্তন, শাশ্বত, সত্য। সেয়ে এই মহান অভিনেতাগৰাকীলৈ এই ভিডিঅ'টিৰ জৰিয়তে আমি জনালোঁ সশ্ৰদ্ধ প্ৰণাম আৰু গভীৰ শ্ৰদ্ধাঞ্জলি।